কেনেকৈ মানি লওঁ তেওঁ মোৰ নহয়, যি দুচকুৰ ভাষাৰে চুই যায় মোৰ হৃদয়ৰ গোপন মহাদেশ, যাৰ দুচকুত চকু থলে বুকুলৈকে বৈ আহে তপত উশাহ, মোৰ উশাহত সামান্য বিশৃংখলতাই উদ্বেগ বঢ়াই তেওঁৰ, মই উশাহ ল'লেই যেন বুজে তেওঁ মোৰ প্ৰয়োজন, মুখ খুলি নকলেও উপজাচি দি যায় সকলো, মৌনতাই যদি হৃদয়ৰ শ্ৰেষ্ঠ ভাষা তেন্তে সেই ভাষা মই শুনিছোঁ, তেওঁৰ হৃদয়ৰ পবিত্ৰ ভাষাক সন্মান কৰোঁ বাবেই তেওঁ সদায় মোৰ হৃদয়ত বাস কৰে, কিদৰে মানি লওঁ তেওঁ মোৰ নহয়, বৰঞ্চ মোৰ আটাইতকৈ আপোন দেখোন।